যিখন চৰকাৰে এটা পৰীক্ষা আচলতে ভালকে পাতিব নোৱাৰে, কিন্তু সেইখন চৰকাৰে আচলতে কি কৰে অকল আইন কটাত বা সেইবোৰতে তেওঁলোক এক্সপাৰ্ট। এটা পৰীক্ষা কেনেদৰে পাতিব লাগে সেই ক্ষেত্ৰত কিন্তু চৰকাৰে আচলতে সুৰুঙা লাগে। যিখন আচলতে সেৱাৰ কৰ্তৃপক্ষ আছে, যিখন আচলতে বৰ্ড আছে, সেই বৰ্ডখনে কিন্তু আজি পৰ্যন্ত এটা পৰীক্ষা কোনো এটা ত্ৰুটি নোহোৱাকৈ পাতিব পৰা নাই। আৰু আচলতে শিক্ষামন্ত্ৰীগৰাকী আটাইতকৈ অকৰ্মণ্য আৰু আচলতে অপদাৰ্থ বুলি আমি অভিহিত কৰিব বিচাৰিছোঁ। যিগৰাকী শিক্ষামন্ত্ৰীক আচলতে সংবাদ মাধ্যমে যদি প্ৰশ্ন কৰে যে আপুনি এই প্ৰশ্ন কাকত ফাদিল হোৱাৰ ওপৰত কি ক'ব, তেখেতে আচলতে তুচ্ছ তাচ্ছিল্য কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত ভৱিষ্যতৰ হেতালি খেলি তেখেতে কয় যে গোটেই আচলতে এই প্ৰশ্ন পেপাৰ ফাদিল হোৱা বিষয়টো এটা তেওঁক হাঁহিৰে সুৰাগ দিয়ে। আৰু গোটেই আচলতে ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিক আচলতে ভৱিষ্যতক লৈ ভৱিষ্যতটো ধ্বংস কৰি যিগৰাকী শিক্ষামন্ত্ৰী সেই শিক্ষামন্ত্ৰীগৰাকীয়ে কেৱল হাঁহিৰে সুৰাগ পায়। গতিকে তেনে এগৰাকী শিক্ষামন্ত্ৰীৰ পৰা উঠি অহা ছাত্ৰ ছাত্ৰীসকলে কি আশা কৰিব সেইটো কিন্তু তেওঁ আজি স্পষ্টকৈ সংবাদ মাধ্যমৰ আগত কোৱাটো প্ৰয়োজন। আচলতে তেনেকুৱা টুলুঙা মন্তব্য সংবাদ মাধ্যমৰ আগত দি আঁচু কটাক্ষ কৰি সেইগৰাকী ৰনোজ পেগুৱে কিন্তু বৰ্তমান সময়ত পদত্যাগ কৰাৰ প্ৰয়োজন, নহ'লে কিন্তু সমগ্ৰ অসম জুৰি জংগী আন্দোলন গঢ়ি তোলা হ'ব। আৰু যি সেৱা কৰ্তৃপক্ষ আছে, এই সেৱা কৰ্তৃপক্ষৰ যিগৰাকী আচলতে অধ্যক্ষ আছে, তেওঁ ক'ব বিচাৰিছোঁ যদি এটা পৰীক্ষা যদি তেওঁ ভালকৈ পাতিব নোৱাৰে, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ লগত হেতালি খেলে। আৰু যিসময়ত কটন বিশ্ববিদ্যালয়ে ছাত্ৰ একতাৰ এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল, তাত আচলতে যি প্ৰশ্ন পেপাৰ ফাদিল হৈছিল অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ, তেওঁ এটা প্ৰতিলিপি প্ৰকাশ কৰিছিল। কিন্তু অসম চৰকাৰে আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে কিন্তু বৰ্তমানলৈকে তাৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এটা কথা ক'ব লাগিব, এইখন অসমত আচলতে নাচ উৎকাণ্ড সংঘটিত হয়। ৰাতি 12 বাজিছে আৰু এটা টুইট যোগে প্ৰকাশ কৰিছে শিক্ষা